এইটো আইনগত এটা যেটো ব্যৱস্থা আৰু আইনগত প্ৰক্ৰিয়া সো আইনগতভাৱে তেখেতসকলে যেটো কৰিছে ইয়াত আমি একো ক'ব নোৱাৰো আমি নিবিচাৰো যে বড়োলেণ্ডটো পুনৰ কিবা হিংসা হওক কিবা এটা বেয়া পৰিৱেশ হওক আইনগতভাৱে কোনোবা ভুল কৰিলে ই শাস্তি পাব ইয়াততো আৰু আপোনালোকে জানে আমিও জানো কিন্তু মই এটোকে বিচাৰো যে বড়োলেণ্ডত যাতে কোনো আৰু অশান্তি কৰিবলৈ নিবিচাৰে বা অস্ত্ৰ বা তেনেকা বন্দুক ভাৰতৰ পৰিৱেশটো আমাক বহুতখিনি আগতে যিখিনি আমাক কিবা এটা দিছে তেনেকুৱা আমাৰ ক্ষতিও কৰিছে গতিকে বড়োলেণ্ডত তেনেকা পৰিৱেশ যাতে পুনৰ নাহে ইয়াৰ কাৰণে মই সকলো পক্ষকে এই ক্ষেত্ৰত মানে সিনচিয়াৰলি আগবাঢ়িবলৈ মই অনুৰোধ কৰিছো কিন্তু চৰ্চটো আৰক্ষীৰ তাত থাকিব এই হিচাপে আৰক্ষীয়ে কৈছে যদি তেনেকুৱা কোনোবা কৰিব বিচাৰিছে এইটো বহুত দুখৰ বিষয় এনেকা কোনো কৰিব নালাগে এতিয়া শান্তি অহাৰ কাৰণে এই বছৰ 25 জন ল'ৰা ছোৱালী UPSC ক্লিয়াৰ কৰিছে বড়োলেণ্ড অঞ্চলৰ পৰা বহুত হাজাৰ ল'ৰা ছোৱালী ডিফেন্সত চাকৰি পাইছে শিক্ষা দীক্ষা সকলৰ দিশত এতিয়া লাহে লাহে আগবাঢ়ি গৈছে স্পৰ্টছত লাহে লাহে আগবাঢ়ি গৈছে আৰু এনেকা সময়ত যদি কোনোবা আমাৰ অঞ্চলটো ইনষ্টেবল কৰিব বিচাৰে এইটো খুব আনফৰচুনেট হয় আমাৰ কিবা অধিকাৰৰ কথা আছে এইটো ডেমক্ৰেটিক্যালি আমি ফাইট কৰিব লাগিব চৰকাৰৰ লগত আলোচনা কৰিব লাগিব ইতিমধ্যে ভাৰত চৰকাৰ অসম চৰকাৰে তিনিবাৰকৈ চুক্তি কৰি বড়োসকলৰ প্ৰতি এই অঞ্চলৰ ৰাইজৰ প্ৰতি যেটো মৰম যেটো স্নেহ এটো ইতিমধ্যে চৰকাৰে দেখুৱাইছে গতিকে আৰু যদি কিবা লাগে আমি চৰকাৰৰ লগত আলোচনা কৰিব পাৰো আমি গণতান্ত্ৰিক সংগ্ৰাম কৰিব পাৰো বিভিন্ন কাৰ্যসূচী ল'ব পাৰো কিন্তু কোনোবা পুনৰ অস্ত্ৰ লওক এটো আমি কোনোদিনে নিবিচাৰো এতিয়া চোৱা কি কহিবৰ আইনৰ কথা পুলিচৰ কাম কৰিব এতিয়া কি হৈছে ঘটনাটো পুলিচৰ পৰা এটা কথাই কৈ আছে যে মানে তেওঁৰ পৰা হাতিয়াৰ পাইছে বাকি কিবা নতুন এটা সশস্ত্ৰ সংগ্ৰাম কৰাৰ কাৰণে কিবা হৈছিলে হেতুৰ অভিযোগত এৰেষ্ট কৰিছে এই অভিযোগৰ ক্ষেত্ৰত সাপোজ এতিয়া তদন্তত কি উলিয়ায় আৰু যিসকল অভিযোগকাৰী তেওঁলোকৰ মানে কি কয় দোষমুক্ত হিচাপে কেনেকুৱা তেওঁলোকে প্ৰুভ কৰে এতিয়া বাহিৰৰ পৰাটো একো মানে ক'ব পৰা নাযায় গতিকে মই ভাবো নিশ্চয় ন্যায় মানে সঠিকভাৱে হৈ যাব এইটোকে বাদ চাব লাগে ৰাজনৈতিক ষড়যন্ত্ৰ বুলি নাই এতিয়া সেইটো কথাটো মই ক'ব নোৱাৰো মানে তেনেকুৱা ধৰণৰ কি হয় সেইটোতো আইনেহে ক'ব এতিয়া আমি মানে কোৱাটোই উচিত নহয় এতিয়া আমাকো সোধাটোই উচিত নহয় এইবোৰ ব্যক্তিগত জীৱনৰ কথা কোনে ক'ত কি কৰি আছে কি কৰি থকা নাই তাকতো কোনেও একো ক'ব নোৱাৰে কাৰণ এতিয়া চোৱা মইতো স্পিকাৰ হৈহে আছো গতিকে মই বিধানসভাৰ কথা সুধিলে মই জানিম কিন্তু মোৰ ঘৰতো কি কৰি আছে কোনে এইটোও ময়ো নাজানো গতিকে মই ভাবো আইন আছে ন্যায় চবে পাব গতিকে সেইটোৰ বিষয়ত মানে কি কয় দোষী যিটো সাব্যস্ত কৰিছে সেইটোৰ ওপৰত তেওঁলোকেও মানে কি কয় সঠিকভাৱে প্ৰমাণটো দিব লাগিব যাক দোষী সাব্যস্ত কৰাইছে তেওঁ নিজক দোষমুক্ত কৰাৰ কাৰণে এটা প্ৰমাণটো দিব লাগিব আৰু সেইটোৰ কাৰণে আমাৰ আইনী ব্যৱস্থা আছে সেই আইনী ব্যৱস্থা মতে ডেফিনেটলি মানে কি কয় ইয়াৰ এটা মীমাংসাটো ওলাব গতিকে ডেফিনেটলি এতিয়া যিটো মানে ট্ৰেণ্ডত বিশ্ব আগবাঢ়ি গৈ আছে সেইটো ট্ৰেণ্ডটো আমি চবে ধৰিব লাগে ভৱিষ্যত প্ৰজন্মখিনিক আমি পথ দেখুৱাব লাগে গতিকে এতিয়া সেইটোৰ কাৰণে তেনেকুৱা ধৰণৰ যিটো জীৱন আজিৰ পৰা মানে কি কয় 20 বছৰ 30 বছৰ আগত ল'বলগীয়া সেই সময়ৰ চিটুৱেশ্যনটো বেলেগ আছিলে গতিকে আমি কোনেও সেইটো কামে নকৰো যে উগ্ৰপন্থী হৈ পালে কাৰোবা জীৱনত মানে ক্ষতি সাধন কৰা বা এটা আপোনাৰ বিশৃংখল এটা পৰিৱেশ সৃষ্টি কৰি কোনেও একো কাম কৰিব নোৱাৰা এটা পৰিৱেশ সৃষ্টি কৰা সেইটো আমাৰ মাজত আৰু হ'ব নালাগে কাৰণ এটা উগ্ৰপন্থী সংগঠন থাকিলে তেওঁৰ দাবী থাকিলে এক্টিভিটি হৈ থাকিলে বজাৰ এইবোৰ বন্ধ হ'ব খেতি বাতি এইবোৰ বন্ধ হ'ব লিখা পঢ়া সব বন্ধ হ'ব তো যিটোৰ কাৰণে আজি আমি পুনৰ ইয়াত যে লিটাৰেৰী ফেষ্টিভেল পাতিবলগীয়া হৈছে মানে তেনেকুৱা সময়ত যদি আকৌ তেনেকুৱা চিটুৱেশ্যন হয় এইটো কাৰো কাম্য নহয় গতিকে মই এইটো আহ্বান জনাও মানে সকলোকে যে কোনেও তেনেকুৱা ধৰণৰ চিন্তা ল'ব নালাগে আৰু যি আছে কিবা যদি বিষয় থাকে আলাপ আলোচনাৰ মাধ্যমেৰে আগবাঢ়ি গ'লে মই ভাবো সকলো সমস্যাৰে সমাধান
वारेन्टआनो गैयाबा मा रिटेनजों प्रमान मोनो माने आं बुंनो सानो दे आर द सिस्टेमेटिक टेररिस्ट बे जाथाया बिराद दुखुनांथाव जाथाय मानो होनोब्ला बेबायदि मोनानि आरायथा एकथा दुइथा आरायथायाव 12थानि उनाव बेबायदि सोरबा सासे सुबुंखौ बेफोरबायदि इलिगेलि हमनानै लाबोनाया बियो बिराद दुखुनांथाव मानो होनब्ला बियो जोंनि डेम'क्रेटिक कान्ट्रियाव कनस्टिटिउसनेल राइट्सखौ भायलेट खालामनाय जायो आङो बनसुनि जानानै बेखौनो बुंनो सानो जे बेबायदि आरायथायाव थांनानै मानसिखौ थिखोनानै लाबोनानै बेफोरबायदि उइदाउट एनि वारेन्ट उइदाउट एनि लिगेल वारेन्ट बेफोरबायदि पुलिसा जुदि पावार मोनोब्ला जोंनि हिउमेन राइट्स जोंनि राइट टु लाइफ जे कनस्टिटिउसनेल राइट टु लाइफ दङ आर्टिकेल 21 बे बिराद भायलेट जायो आरो दिनै सोरबा साथामजों जादों गाबोन सोरबा दस्रा बर' फेमिलिजों जागोन दस्रा बर' फेमिलि मेम्बारनि सुबुंजों जागोन दा बेनि थाखायनो जोङो सांग्राङै दिनै बेखौ जोङो थानायाव फैदों जोङो रायज्लायनो खिन्थु जों हाबहोआखै सारखौ फुंनि आरायथानिफ्रायनो दासिम हमनानै दङ दा 12:30 जालायलायबाय घन्टा फर जों सोंगासिनो खिन्थु जोंखौ हाबहोआखै दा ओंखायनो जोङो एक्सन लानांगौ बाध्य जागोन जे जोंहा मोनसे हिबियास कर्पास होननाय रिट पिटिसन दङ कनस्टिटिउसनेलि जोङो आयेननि राहा लानांसिगोन जोङो हाइ कर्टआव थांनानै हिबियास कर्पास रिट पिटिसन फाइल खालामनांगोन जुदि बिदि जायोबा रायजो राजाफोरखौबो आङो सांग्रां थानो थिनदों जे पुलिस बिबानफ्रा बेफोरबायदि बिबानगिरिफ्रा जुदि बेफोरबायदि इलिगेल खामानि मावोबा गोख्रोङैनो लयारफोरखौ लानानै प्लास हाइ कर्टआव पिटिसन होनो हायो हिबियास कर्पास जे 2017आवबो सुप्रिम कर्टआ मोनसे अर्डार माबा होदों जे बेफोरबायदि इलिगेल डिटेनसन खालामनो मोना बेफोरबायदि इलिगेल डिटेनसन खालामोबा गोरायैनो गोरा माने एगेन्स्ट एडमिनिस्ट्रेसन गोरायैनो गोरा स्ट्रिक्ट एक्सन लानाय जागोन होननानै अर्डार पास खालामखानाय दङ 2017आव दा बिनि थाखायनो जों आसा खालामो जे थाबैनो हगारथों सारमोनखौ आरो दावराव देख्रेब सार बायदि बोराय मानसि सासे एजेड मानसि सासे बेखौ बेफोरबायदि मेन्टेलि हेरेसमेन्ट खालामनाय आरो बेफोरबायदि इलिगेलि डिटेन खालामनाया बिराद लाजिनांथाव बाथ्रा आरो कन्डेमेबल बाथ्रा बियो बेबायदि पुलिस बेबायदि प्रसासन माने आं बुंनो सानो दे आर द सिस्टेमेटिक टेररिस्ट मानि थाखाय हमदों बेखौथ' खुनु जिनिस रिटेनबो माबा गैया वारेन्टआनो गैयाबा मा रिटेनजों प्रमान मोनो बेखौ सोंनो थाखायबो जोंखौ हाबहोआ दा बे एकदम राइट टु स्पिच राइट टु इनफरमेसननि मोनसे एकदम ग्रस भायलेसन जादों रायजो राजाफ्रा बेखौ कन्डेम खालामनांगौ आरो आवाज उठायनांगौ बेनि थाखाय आं बेखौनो खावलायो बनसुनिफ्राय माबा मोनसे सम होनो हागोन नामा जोंथ' दिनै समसिमानि खोथा गैला दा सासे बोराय मानसिखौ बेफोरबायदि समसिम लाखिनाया सिमा गैयै मोनसे जाखाबाय दा बिनि थाखायनो जोङो हाइ कर्टसिम रिट पिटिसन हरनो थाखाय जों रेडि जानानै दं